স্বাগতম জানাইছো। কোটি কোটি লোকে লাভ কৰিব চৰকাৰী ধন আৰু কোনসকলে লাভ কৰিব তালিকাত আপোনাৰ নামটো আছে নে নাই কেনেকৈ চেক কৰিব মই এই ভিডিঅ'টো দেখাই দিম। আৰু ৰেচন কাৰ্ড দাঁড়িলৈ বৃহৎ গণনা কৰিছে, কিছুমান লোকে নাপাব বিনামূলীয়াকৈ চৰকাৰী চাউলৰ সুবিধা। সবিহে সকলোখিনি তথ্য মই এই ভিডিঅ'টোত দি দিম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব আৰু নতুন হৈ থাকিলে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ৰেচন কাৰ্ড জাৰিলৈ ডাঙৰ খবৰ, নাপাব চাউলৰ সুবিধা। আৰু ৰেচন কাৰ্ড জাৰিৰ বাবে বৃহৎ খবৰ, কিছুমান লোকে নাপাব চাউলৰ সুবিধা। আৰু ৰেচন কাৰ্ডৰ পৰা চৰকাৰে কাটি আছে নাম। যিসকলে ৰেচন কাৰ্ডৰ কাৰণে যোগ্য হিতাধিকাৰী নহয় তেওঁলোকৰ নাম ৰেচন কাৰ্ডৰ পৰা কৰ্তন কৰিছে চৰকাৰৰ ফালৰ পৰা। আৰু যিসকলে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকলৰ নামো কৰ্তন কৰিছে। আৰু যদিও আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ড লিংক কৰা নাই সোনকালে লিংক কৰক। আৰু এটা বৃহৎ গণনা কৰিছে, শীঘ্ৰেই কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। মে মাহৰ শেষৰ ভাগত বা জুলাইৰ প্ৰথম সপ্তাহতে ধন সোমোৱাৰ সম্ভাৱনা আছে। আৰু কেনেকৈ চাব তালিকাত আপোনাৰ নাম আছে নে নাই মই আপোনালোকক জনাই দিম। আৰু যদি আপোনালোকৰ কিবা অসুবিধাৰ সন্মুখীন হৈ আছে তেতিয়াহ'লে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। শীঘ্ৰেই PM কিষাণ সন্মান নিধিৰ 14 নম্বৰ কিস্তিৰ ধন মুকলি কৰিব চৰকাৰে। আৰু 14 নম্বৰ কিস্তিৰ ধন পাবলৈ এতিয়াই কৰক এই কাম। আপোনালোকে যদি এতিয়াও eKYC কমপ্লিট কৰা নাই তেতিয়াহ'লে সম্পূৰ্ণ কৰিব লাগিব eKYCৰ কাম। আৰু যদি আপোনালোকে এতিয়াও eKYC কৰা নাই মই আগতেও জনাইছোঁ, অলৰেডি মই ভিডিঅ' বনাইছোঁ। আপোনালোকৰ সুবিধাৰ্থে মই মোৰ ডিছক্ৰিপশ্যনত সেইটোৰ লিংক দি দিছোঁ, তাত ক্লিক কৰি অতি সহজতে আপোনালোকে eKYC কৰিব পাৰিব। আৰু সঞ্চয় বেংক একাউণ্টৰ লগত সংযোগ কৰিব লাগিব আধাৰ নম্বৰ। আৰু আধাৰ সংযোজিত বেংক একাউণ্টৰ সৈতে প্ৰেৰণ কৰা হ'ব 14 নম্বৰ কিস্তিৰ ধন। আৰু আধাৰ লিংক নকৰিলে বঞ্চিত হ'ব আঁচনিৰ ধনৰ পৰা। আপোনালোকে আঁচনিৰ ধন লাভ নকৰিব যদি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট সংযোজিত নকৰে, তেতিয়াহ'লে বঞ্চিত হ'ব আঁচনিৰ পৰা। আৰু আপোনালোকৰ মোবাইলৰ গুগল ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি আপোনালোকে টাইপ কৰিব pmkishan.gov.in, অথবা আপোনালোকৰ সুবিধাৰ্থে মই মোৰ ডিছক্ৰিপশ্যনত এইটো লিংক দি দিছোঁ, তাত ক্লিক কৰাৰ লগে লগে এইটো ৱেবছাইটত আহি যাব। আৰু ইয়াত গোটেইখিনি তথ্য মই অলৰেডি জনাইছোঁ আগৰ ভিডিঅ'টো। আৰু ইয়াত কোৱা হৈছে PM কিষাণ হেল্পলাইন নম্বৰ। আৰু যদি আপোনালোকৰ কিবা সমস্যাৰ সন্মুখীন হৈ আছে তেতিয়াহ'লে হেল্পলাইন নম্বৰ মুকলি কৰি দিছে। আৰু এইটো হৈছে 155261 আৰু এটা হৈছে 011243000606। এই দুইটা নম্বৰত কল কৰি যিকোনো সমস্যা সমাধান কৰিব পাৰিব। আৰু তলপিনে আহি যোৱাৰ লগে লগে আপোনালোকে যদি লিষ্টখন চাব বিচাৰে তেতিয়াহ'লে ইয়াত চাওক বেনিফিচিয়াৰী লিষ্ট, এইটো অপশ্যনত ক্লিক কৰিব। আৰু এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আহি যাব। ইয়াত ক্লিক কৰি আপোনাৰ ষ্টেট কোনটো হয় সেইটো ইয়াৰ পৰা দি দিব। আৰু দি দিয়াৰ পিছত ইয়াত আহিছে ডিষ্ট্ৰিক্ট, এইটো অপশ্যনত ক্লিক কৰি আপোনাৰ ডিষ্ট্ৰিক্ট কোনটো হয় সেইটো ইয়াৰ পৰা বিচাৰি উলিয়াই আপোনালোকে দি দিব। আৰু এনেকৈ দি দিয়াৰ পিছত ইয়াত আহিছে চাব ডিষ্ট্ৰিক্ট, ইয়াত ক্লিক কৰি আপোনাৰ চাব ডিষ্ট্ৰিক্টটো দি দিব। দি দিয়াৰ পিছত ইয়াত আহিছে ব্লক অৰ্থাৎ উন্নয়ন খণ্ড, আপোনাৰ কোনটো হয় সেইটো দি দিব। আৰু ইয়াত লাষ্টত আহিছে ভিলেজ, আপোনাৰ গাঁওখনৰ নামটো দি গোটেইখিনি তথ্য শুদ্ধকৈ দিয়াৰ পিছত আপোনালোকে গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰি দিব। আৰু গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে চাওক আপোনালোকৰ সন্মুখতে আহি গৈছে চিৰিয়েল নম্বৰ, ফাৰ্মাৰ্ছ নেম, জেণ্ডাৰ পুৰুষ হয় নে মহিলা হয় সেইটো ইয়াত আহি গৈছে। আৰু যিসকলে নতুনকৈ আবেদন কৰিছিলে সেইসকলৰ নামো আহিছে, আপোনালোকে ইয়াত গোটেইখিনি চাব এনেকৈ। আৰু চোৱাৰ পিছত তলপিনে আহি যোৱাৰ লগে লগে যদি আপোনালোকৰ ইয়াত পেজ নম্বৰ দিয়া থাকে 1 2 3 এনেকৈ যদি দিয়া থাকে তেতিয়াহ'লে পেজ নম্বৰত ক্লিক কৰি কৰি গোটেইখিনি পেজ আপোনালোকৰ চাব লাগিব যে লিষ্টত নাম আহিছে নে নাই। আৰু এনেকৈ অতি সহজতে লিষ্টখন চাওক। আৰু যদি লিষ্টত নাম আহিছে তেতিয়াহ'লে কিছুদিন ৱেইট কৰক, কিছুদিনৰ ভিতৰতে আপোনালোকৰ একাউণ্টত টকা সোমাব। আৰু আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে যিসকল মানুহে নাজানে তেওঁলোকেও জানিব পাৰে।